লাইফত প্ৰথমবাৰ টাইগাৰ চাম, বলক আপোনালোককো দেখাম। বহুত এক্সাইটেড হৈ আছো টাইগাৰ চাবৰ কাৰণে। এই দুটা একলগত এতিয়া, দুটা একলগত এতিয়া। অ ৰাস্তা আছে। গুড মৰ্নিং গাইজ, এতিয়া আমাৰ বেগ চেগ সব পেকিং কৰা হৈ গ'ল। এতিয়া আমাৰ গাড়ীত ফোন কৰিছো, গাড়ী আহি আছে। সো এতিয়া আমি দাৰ্জিলিঙৰ 10টা প্লেচ চাম। সো 10টা প্লেচৰ নামটোতো মনত নাই, আমাৰ স্লিপত লিখা আছে কোন কোন প্লেচ চাম। এইটো হৈছে আমাৰ ৰুম, সবৰে বেগ চেগ পেকিং কৰা হৈ গৈছে। কেনেকুৱা লাগিছে ঘূৰি কেনে? বহুত ভাল লাগিছে নুৰুল? মজা লাগিছে মজা লাগিছে। আৰ ইউ গাইজ এক্সাইটেড? ফুল এক্সাইটেড। সো আমাৰ টিমৰ 3টা হেফালে হেতু ৰুমত আছে, সিহঁতৰ পৰাও খুদু যাই কেনে কি হ'ল। আৰ ইউ গাইজ ৰেডি? কেনেকুৱা লাগিছে ঘূৰি? ইহঁতৰ ৰুমত 2টা বেড আছে, আমাৰ ৰুমত এটা আছিল। ইহঁতৰ চবৰে বেগ চেগ পেকিং কৰা হৈ গ'ল। এতিয়া আমাৰ গাড়ীও আহি আছে, এতিয়া আমি যাম আৰু। এতিয়া প্ৰায় ৰাতিপুৱা 5টা মান বাজিছে, এতিয়া আমাৰ গাড়ীও আহি পাইছে। এতিয়া আমি গাড়ীত যাই আছো, এই তাতে গাড়ীখন ৰখি আছে। একদম কুঁৱলী পৰি আছে, ৰাতিপুৱা প্ৰায় 5টা মান বাজিছে, এতিয়া আমি গৈ আছো। এতিয়া আমি আহি পালো টাইগাৰ হিলছ। এই আগত মানুহবিলাক ৰখি আছে, আমি এতিয়া যাম তাতে। ইয়াৰ পৰা সূৰ্যটো উদয় হয়। তো বলক আপোনালোককো দেখাও, চাওঁ আজি দেখা পাওঁ না নাই। মানে আজি মানে বহুতে নিয়ৰ পৰি আছে, তাৰ কাৰণে হয়তো দেখা নাপাবও পাৰোঁ। এইটো ভাগ্যৰ কথা আৰু, চাই লওঁ বাৰু কি হয়। বলক, এইটো হ'ল আমাৰ টিম। আৰু চাওক কিমান মানুহ আছে, বহুত মানুহ আহিছে ইয়াতে চাবৰ কাৰণে, বহুত মানুহ আহিছে। বাপৰে বাপ, এই ওপৰত আৰু মানুহ আহি আছে। এইবিলাক খালি মানুহে, ইমান মানুহ, বহুত মানুহ। এইটো ৰঙা ৰঙা হৈ আহিছে, এতিয়া হয়তো ওলাব লাগে চাগে। বাপৰে বাপ, বহুত মানুহ আহিছে। এইটো হৈছে পাৰ্কিং এৰিয়া, এইবিলাক চব গাড়ী পাৰ্কিং কৰি থৈছে চব। আজি বহুত দেৰিকে উঠিব চাগে, আৰু আমাৰো হাতত টাইম নাই। এতিয়া আমি নেক্সট প্লেচত যাম, যাই কিনে চাওঁ কি আছে নেক্সট প্লেচ। মানে জোতাযোৰ পিন্ধি আছো, তথাপিও মানে এনেকুৱা লাগি আছে মানে বৰফত থিয় হৈ আছো, এনেকুৱা লাগিছে। মানে বহুত ঠাণ্ডা, বহুত ঠাণ্ডা লাগিছে দেই। কাণ চান একদম নকবা আৰু, বহুত ঠাণ্ডা। अभी जो हम लोग 4 नंबर प्लेस पे जाएंगे, उसका नाम क्या है भैया? टी गार्डन। तो अभी हम लोग टी गार्डन जाने वाले हैं, 4 नंबर प्लेस। तो उसमें अभी जाके देखते हैं क्या क्या है, क्या क्या नहीं है। तो आप लोगों को भी दिखाएंगे, आप लोग एंड तक बने रहिए। सो फाइनली আমি আহি পালো টি গাৰ্ডেন। এতিয়া আমি তললৈ গৈ আছো টি গাৰ্ডেন চাবলৈ। এয়া জাস্ট কাটিছে হয়, ইলা কাটিছে এগিলা टी गार्डन। ये खोरू टी गार्डन नहीं, छोटा है। हमारे आसाम के जैसा टी गार्डन कहीं पर भी नहीं है, ये हम गारंटी के साथ कह सकते हैं। अभी टी गार्डन চাই আহিলো, टी गार्डन চাই অহাৰ পিছত মানে চাহটো আমাক ফ্ৰীত খাব দিছে, মানে টেষ্ট কৰিব দিছে কেনেকুৱা লাগে। যদি ভাল লাগে আমাৰ, তেতিয়াহ'লে আমাক চাহপাতিটো মানে লৈ যাব দিছে। যদি পছন্দ হয় তেতিয়াহ'লে লৈ যাব দিছে, নহ'লে কোনো কথা নাই। মানে নল'লেও কোনো কথা নাই, চাহটো ফ্ৰী দিয়ে আৰু খাই কিনে টেষ্ট কৰিব লাগে আৰু কেনেকুৱা লাগে। সো আমাৰ চাহটো খাই কিনে বহুতে ভাল লাগিছে। ভাল লগাৰ কাৰণে 4টা আমাৰ লগবিলাকে লৈছে। এটা টডি লৈছে, এটা দুৰুল, এটা মবিল, আৰু এটা কোন আছিল? জিয়াউল লৈছে। এতিয়া আমি আহি পালো জুলজিকেল পাৰ্ক। এতিয়া আমি এন্ট্ৰি কৰিম, পাৰ পাৰ্চন 110 টকাকে ল'ব বুলি কৈছে। ভিতৰত যাই চাওঁ কি কি আছে, চব আপোনালোকক দেখাম। আহক আহক। 660 টকা দিলো আমি টিকেটৰ কাৰণে, 6 জনৰ 110 टका লৈছে। ये आ गया टिकट, अभी हम लोग एंट्री करेंगे। चलो 1 2 3 4 5 6 कैमरामैन को लेके এতিয়া চাও ইয়াতে কি কি আছে, সব আপোনালোকক দেখাম মই। আহি থাকক খালি। ইয়াতে একেলগে 3টা প্লেচ আছে, 3টা প্লেচ আছে একেলগে। 3টা প্লেচৰ কাৰণে 110 টকা লৈছে পাৰ পাৰ্চন। 3টা প্লেছে চাম আমি এতিয়া। বহুত ডাঙৰ এইটো, কিবা এইটো सर, इसका नाम क्या है सर? नाम बोलिए ना। सांबा डियर। सांबा डियर। डियर, ओ सांबा डियर है इसका नाम। ये डियर फैमिली में आपका ये लार्जेस्ट डियर, ये लार्जेस्ट डियर बोला है। ये है, देखो गाइस, जूम कर दिया मैंने। लार्जेस्ट डियर इन द वर्ल्ड। ये देखने को मिलेगा। और सर हेलो सर, यहाँ पर और क्या क्या देखने को मिलेगा?
यहाँ जितना भी एनिमल्स मिलेगा ना आपको खाली है, हिमालय रेंज का मिलेगा। शेर नहीं है? शेर तो ये वेदर में सर्वाइव नहीं करता है। टाइगर मिलेगा आपको। टाइगर है। सांप वगैरह ये वेदर में आपका सर्वाइव नहीं होगा। ठीक है, और ऊपर जाना पड़ेगा ना? थोड़ा सा इधर से घूम के उधर से निकल लेना पड़ेगा क्या? नहीं, आप इधर से देखते हुए जाइए। देखते हुए उधर से निकल लेना पड़ेगा। सीढ़ी श्री वो क्या है इसका नाम? अल्पाका। अल्पाका, ये है अल्पाका। देखिए ना गाइस, एटू साक अल्पाका की दुनिया के छाया से साक अल्पाका एटू अल्पाका হয়। अल्पाका। अल्पाका। This is alpaca. দিস ইজ আলপাকা। আমি চাইছো alpaca। মানে ইয়াতে আমি কি চাব পাৰো, এইবিলাক বস্তু চাব পাৰো। ইয়াতে যিমানবোৰ আছে এইবিলাক চব আমি এটা এটাকে চাব পাৰিম। আপোনালোককো দেখাম, বলক ভিডিঅ'টোত খালি এণ্ডলৈকে থাকিব। ইয়ে হে ইয়াক, ইয়াক বহি আছে, এইটো ইয়াক হয়। লাইফত প্ৰথমবাৰ টাইগাৰ চাম, বলক আপোনালোককো দেখাম। বহুত এক্সাইটেড হৈ আছো টাইগাৰ চাবৰ কাৰণে। ইয়ে দেখো টাইগাৰ, এইটো চাওক টাইগাৰ। আজি চালোঁ ফাৰ্ষ্ট টাইম অৰিজিনেল, কেতিয়াও চোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম চালোঁ। এয়া চাওক, এইটো টাইগাৰ নে চিতা কয় ন? চিতা এইটো। এয়া চাওক অৰিজিনেল। লাইফত প্ৰথমবাৰ এনেকুৱাকৈ অৰিজিনেলকৈ চাইছোঁ। এয়া চাওক দৌৰি আছে, ক'তবা যাব। এয়া কিবা চাইছে, চিকাৰ কৰিব। কিবা চাইছে, ক'তবা গেল, ক'ত গেল? চাওক ক'ত গেল। চাইড এটা শুই আছে। এয়া চাওক, এটা শুই আছে। এইফালে। এয়া চাওক, এইটো ডাঙৰ হয়, এইটো মাইকী হয় নেকি? এয়া চাওক শুই আছে। শুই আছে, ধুনীয়াকে শুই আছে। ইয়াতে দুটাই চালো, তাই চিতা। এইয়া আৰু এটা, এইয়া হৈছে। আহি আছে, ওচৰত আহি আছে। আহিছে, আৱাজ শুনছে। ৰুক। দুটা একলগত এতিয়া, ৰাস্তা আছে। এয়া চাওক কিমান ডাঙৰ বাঘ, টাইগাৰ। আজি ফাৰ্ষ্ট টাইম চালো ইমান ডাঙৰ টাইগাৰ। হোৱাইট কালাৰৰ চাওক না, গছ কামুৰি আছে। চাওক গছ কামুৰি আছে, ভোক লাগিছে নেকি? গছ কামুৰি আছে। ইয়া চাওক কিমান ডাঙৰ টাইগাৰ, গছ কামুৰি আছে, বহুত ডাঙৰ। হোৱাইট কালাৰৰ। এয়া চাওক গছত উঠি আছে। চাওক ইয়াৰ আগত যদি মানুহ পৰে চেচ খাই দিব ডাইৰেক্ট। ইয়াক সেইকাৰণে ইমানখিনি জাগাত চাওক, কিমান ডাঙৰ জাগা, ইমান ডাঙৰ জেগাত ইয়াক অকলাই থৈ দিছে। সেইকাৰণে ইয়াৰ স্পেচটো বহুত ডাঙৰ, তললৈ গ'ল সি। এয়া চাওক কিমান ডাঙৰ টাইগাৰ, কিমান ডাঙৰ চাওক, বহুত ডাঙৰ। মনে আছে। জুৰ ভিতৰত 3টামান মিউজিয়াম আছে, মানে তাতে মানে কেমেৰা এলাও দিয়া নাই, মানে কেমেৰা একদম নট এলাও। ভিডিঅ' ফটো একোৱে কৰিব নেদে, জাষ্ট আপুনি খালি চাব লাগিব। এতিয়া আমাৰ ইয়াৰে চব প্লেচ চোৱা হৈ গ'ল। এতিয়া আমি গৈ আছো পাইন ফৰেষ্টত। এইটো আমাৰ পেকেজত নাছিল, এইটো আমি প্ৰাইভেটকৈ আমি ভাড়া কৰিছোঁ। এতিয়া আমি ভাড়া কৰি গৈ আছো। ইয়াৰ পৰা চিধা পাইন ফৰেষ্ট যাম, তাৰপিছত যাম আমি HGP। পাইন ফৰেষ্ট সবচে বেষ্ট প্লেচ ইন দাৰ্জিলিং।
আপোনালোকে দাৰ্জিলিং আহে এই পাইন ফৰেষ্ট ভিজিট নকৰাকে নাযাব কিন্তু পাইন ফৰেষ্টত একদম ভিজিট কৰিবই ডেফিনেটলি একবাৰ ভিজিট কৰিব আপোনাৰ পইচা সব উসুল হৈ যাব এইটো মোৰ দাৰ্জিলিং লাষ্ট ভিডিঅ' মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব এতিয়া আমি ডাইৰেক্ট যাম এনজিবিৰ পৰা ৰঙিয়া